हेलो एभ्रिवान की खबर सकलोरे আজি মই মানে যাম আৰু নামঘৰলৈ যেহেতু বৰসভা আছে আজি মাখন ডাঙৰ মা গ'ল আৰু সৰু মা বেমাৰ হৈ আছে সেইকাৰণে যাব নোৱাৰে মই যাওঁ আৰু বাও নোৱাৰে যাব এয়া চাওকচোন গছৰ তলত আছোঁ ইমান গৰম আৰু সেইবাবে এতিয়া ওলাওঁগৈ যেটো নগ'লেও নহ'ব এতিয়া মানুহ মা আৰু পাপাহে গ'ল সেইবাবে মই যাব লাগিব দাদাহঁতো নাই যোৱা আৰু মোক আপোনালোকে মৰম দি যাব মই যাতে আগুৱাই যাওঁ আৰু সদায় যেহেতু ভিডিঅ' দিব নোৱাৰোঁ মানে কিনো বনাম কিনো নবনাম কি একো ভাবিয়ে নাপাওঁ সেইবাবে ভিডিঅ' বনাবলৈকে নহয় আৰু আজি যেহেতু নামঘৰলৈ যাওঁ চব দেখুৱাই থাকিম বাৰু ক'ত কি হয় আৰু চাই থাকিব মোৰ গাইজ ফাইনেলি মোৰ ওলাই হৈ গ'ল যেহেতু ইমান গৰম আৰু ষ্টাইল কৰিব পৰা নাই মুখত অকল পৰ্দাখন লগাইছোঁ আৰু পিন্ধিছোঁ আৰু এতিয়া যাওঁ নামঘৰলৈ এয়া মই ফাইনেলি নামঘৰ পালোঁহি যিহেতু সেৱা কৰি আছে সেইবাবে মই নামঘৰ ভিতৰলৈ নগ'লোঁ আৰু এই চাইডতে মানে মাহঁতে চাহ দি আছে তালৈকে আহিলোঁ আৰু বহি আছোঁ তাৰপৰা মাহঁতে চাহ মোকো বাকি দিলে এয়া খাব লৈছোঁ আৰু এয়া চাওকচোন নাম গাই আছে আৰু এয়া এতিয়া প্ৰসাদ খাব হৈ গ'ল আৰু এয়া প্ৰসাদ খাই আছোঁ চাওকচোন পায়স আৰু প্ৰসাদ ফাইনেলি আহি গ'লোঁ এতিয়া আৰু যিহেতু মা আৰু ককা বেমাৰ সেইবাবে দাদাও ভাত কাটিলে সেইকাৰণে গুচি আহিলোঁ সোনকালে খাই হ'লে আৰু তাৰপৰা মা ডাঙৰ মা আছে আপোনালোকে চাগে ভাবিছে ন মই মা কৈ আছোঁ এজনী ঘৰত আছে এজনী নামঘৰত আছে যিহেতু আমাৰ মা দুজনী সেইবাবে ডাঙৰ মা আৰু সৰু মা বুলি কওঁ ডাঙৰ মা নামঘৰত আছে আৰু সৰু মা ঘৰত আছে বেমাৰ সেইবাবে গুচি আহিলোঁ এয়া চাওকচোন মই পালোঁহিয়ে ঘৰ মানে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা নামঘৰহে ইয়াৰ ঘৰ পালোঁহি অলপ দূৰ আৰু এই পদূলিটো গৈ আৰু এই ৰাস্তাটো অকণমান মানে যাব লাগে অকণমান বেছি দূৰ নহয় আৰু অকণমান তাৰপিছত নামঘাটটোৱে পায় ইমান এতিয়া আহি আছোঁ ঘৰত পালোঁহিয়ে মাহঁত চাগে বহি আছে আৰু বেমাৰ এয়া মা উঠি আহিছে আৰু এতিয়া শুই আছিলে এইফালে এয়া প্ৰসাদ আনিছোঁ সেয়া খাবলৈ লৈছে এয়া মাহঁতো আহি পালেহি আৰু এয়া বহি আছে এইফালে আকৌ পিংকি মা বহি আছে আৰু খাবলৈ পাম বুলি এয়া দিব আৰু সি খাবলৈ এয়া সৰিয়হ ল'লে দেখিছেনে আৰু এয়া যাবলৈ ওলাইছোঁ মই এতিয়া মোৰ লগৰ এজনী ঘৰৰ নামঘৰত মানে ভাওনা চাবলৈ তাইৰ ঘৰ জামুগুৰি লক্ষীবাৰী আৰু এতিয়া যাওঁ ভাওনা চাবলৈ যিহেতু সিহঁতৰ নামঘৰতো আজি বৰসভা আছিলে আৰু আমাৰ নামঘৰতো আছিলে আমাৰ নামঘৰৰ পৰা আহিলোঁ আহি এতিয়া সিহঁতৰ নামঘৰত ভাওনা চাই আৰু ৰাতিপুৱাই আহিম আৰু ভাওনা চাই আৰু এতিয়া এয়া মই যাবলৈ ওলাইছোঁ দাদা যাব মোৰ লগত দাদা আৰু মই দুয়োটাই যাম চাই থাকিব সকলো এয়া ওলাইছোঁ আৰু যাবলৈ ফাইনেলি সেকেন্ডাৰী পাছ কৰা স্কুলখনৰ নাম হ'ল জামুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল এয়া ফাইনেলি পাই গ'লোহি লাকি এটা ঘৰ এয়া লগৰজনী ঘৰ এয়া আমাৰ বাইদেউ ওলাই আছে এজনী এয়া ফাইনেলি আমি পাই গ'লোহি লাকি এটা ঘৰ মাকহঁত আছে লাকি গা ধুবলৈ গৈছে আৰু ভালকৈ চাম আৰু অকণমান দেৰিকৈ দেখুৱাই থাকিম চাই থাকিব এয়া মেকআপ কৰিবলৈ আহিছে লাকি ছোৱালীজনী মানে কাপোৰ চাপোৰ পিন্ধে বাৰু
আৰু এয়া আমাৰ বাইদেৱে কোবা পানী আছে চাওকচোন। আৰু এয়া হৈ গ'ল চব কাম কৰি মানে কাপোৰযোৰ পিন্ধাই দিলে আৰু তাৰপিছত এয়া কোবা পানী দিলে। চাওকচোন কেনেকুৱা লাগিছে বাৰু ক'ব দেই। আৰু এয়া এতিয়া আহিলোঁ যিহেতু তাত অকণমান দেৰি হ'ল আৰু এয়া চাওকচোন এটা চব মাহৰীয়া খেলৰে হয়, খেলৰে ভাওনা পাতিছে আৰু আপোনালোককো অকণমান ভাওনা দেখুৱাই দিওঁ আৰু চাই থাকক। আৰু এইটো চাওকচোন মোৰ লগৰজনী মানে এতিয়া আজি মই জ্বলি আহিছোঁ লাকি ভাই। আৰু এয়া ভাওনা চাই হৈ গ'ল আৰু এতিয়া আমি যাওঁগৈ। চাওকচোন ভাওনা চাওঁতে তাতে মানে নাটখন দীঘল আছে আৰু এয়া চব পোহৰে হৈ গ'ল। এতিয়া লাকিহঁতকলে গৈ অলপ দেৰি ৰৈ আৰু ঘৰলৈকে যামগৈ। লাকিহঁতৰ ঘৰৰ পৰা ঘৰলৈও আহিলোঁ আৰু এয়া চাওকচোন আমাৰ ঘৰৰ ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এনেকৈ ফুলি থাকিলে ভাল লাগে ন। আৰু কালি ফটো দুখনমান দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। আৰু আজি যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।